নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে সকলো? নিশ্চয় ভালে আছে। বন্ধু বান্ধৱীসকল, ৰাতি শুৱাৰ আগত কিছুমান এনে কাম আছে যিটো আমি ভুলতো কৰিব নালাগে। কৰিলে আমাৰ সংসাৰত নিগেটিভ এনাৰ্জি ঘৰলৈ প্ৰৱেশ কৰে আৰু বৰবাদ হোৱাৰ দিশে ঢাল খায়। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কৰি দিব আৰু বন্ধু বান্ধৱী পৰিয়ালৰ লগত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই যদি সাবস্ক্ৰাইব কৰি ল'ব আৰু ঘণ্টা বাটনটো টিপি দিব যাতে আহিবলগীয়া নতুন ভিডিঅ' প্ৰথমতেই চাবলৈ পায়। বন্ধু বান্ধৱীসকল, আমি শোৱাৰ সময়ত এনে কিছুমান কাম কৰোঁ যাৰ দ্বাৰা আমি ধ্বংসৰ ফালে প্ৰবাহিত হওঁ। আমি বহুত চেষ্টা কৰোঁ, কষ্ট কৰোঁ, কিন্তু ক'ব নোৱাৰাকৈ কিবা এটা শক্তিয়ে আমাক পিছলৈ ঠেলি পঠিয়ায়। কিছুমান কামৰ দ্বাৰা এখন ঘৰত সদায় নকাৰাত্মক শক্তিৰ প্ৰভাৱ বিৰাজমান কৰে, যাৰ দ্বাৰা ঘৰখনত কোনো শান্তি বা মংগল কাৰ্য হৈ নুঠে আৰু কামৰ ফল কেতিয়াও নাপায়। বন্ধু বান্ধৱীসকল, ঘৰ এখনত নকাৰাত্মক শক্তিৰ প্ৰভাৱৰ ফলত অশান্তি আৰু আৰ্থিক সংকটৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়। বন্ধু বান্ধৱীসকল, ৰাতিৰ শোৱাৰ আগত কৰিবলগীয়া আজিৰ প্ৰথম কামটো হৈছে যিটোৱে ঘৰত নকাৰাত্মক শক্তি বৃদ্ধি কৰে, জোঠা বাচন। এই জোঠা বাচন গোটেই ৰাতি পাকঘৰত ৰাখিলে দৰিদ্ৰতাই বাস লয়। জোঠা বাচন থ'লে নকাৰাত্মক শক্তিসমূহ ঘৰলৈ আহে। সেইবাবে জোঠা বাচন সদায় ৰাতি ধুই থ'ব লাগে আৰু পাকঘৰ সদায় পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব লাগে। বন্ধু বান্ধৱীসকল, সূৰ্য অস্ত যোৱাৰ পাছত কেতিয়াও গাখীৰ বা দৈ বাহিৰৰ মানুহক দিব নালাগে। গাখীৰ আৰু দৈক ঘৰৰ লক্ষ্মীৰ লগত সংযোগ কৰা হয় আৰু সেইকেইটা বস্তু সূৰ্যাস্তৰ পাছত দিলে লক্ষ্মী মা ঘৰৰ পৰা বাহিৰ হয় আৰু ঘৰখনত আৰ্থিক সমস্যাই দেখা দিয়ে, য'ত নেকি সদায় অশান্তি বিৰাজমান হৈ থাকে। এতিয়া কথা হ'ল, ডেইৰী ফাৰ্মত এইকেইটা বস্তু কেনেকৈ বেচিব সন্ধিয়াৰ সময়ত? বন্ধু বান্ধৱীসকল, তেওঁলোকে ইয়াৰ বাবদ পইচা লৈছে, এই কথাটো মন কৰিব। বন্ধু বান্ধৱীসকল, বহুতো মহিলাই নিজৰ সুবিধাৰ হেতু নিজৰ চুলিখিনি হোৱাৰ সময়ত খুলি ৰাখে আৰু সেইবাবে সেই ঘৰখনলৈ নকাৰাত্মক শক্তিৰ প্ৰভাৱ পৰে। মহিলাসকলে নিজৰ সুবিধা অনুসৰি বান্ধি বা অলপ ঢিলাকৈ হ'লেও বান্ধি শুব লাগে। কেতিয়াও খোলাকৈ নিজৰ চুলিকোছা থ'ব নালাগে, নহ'লে ঘৰত নকাৰাত্মক শক্তিয়ে প্ৰৱেশ কৰে আৰু য'ত নকাৰাত্মক শক্তি থাকিব তাত সকাৰাত্মক শক্তি লাহে লাহে নাইকিয়া হয়। সেইবাবে এই কথাটোত ধ্যান দিয়াটো ভাল। বন্ধু বান্ধৱীসকল, 4 নম্বৰৰ কথাটো হৈছে ৰাতি শোৱাৰ আগত কেতিয়াও ঘৰত ঝাৰু দিব নালাগে, কাৰণ ঝাৰুত মা লক্ষ্মীৰ বাস থাকে আৰু ৰাতি ঘৰত ঝাৰু দিলে মা লক্ষ্মীয়ে বেয়া পায়। এইটো মানি অহা হৈছে যে ৰাতি ঝাৰু দিলে মা লক্ষ্মী ঘৰৰ পৰা বাহিৰ হয়। সেইবাবে ৰাতি কেতিয়াও ঝাৰু লগাব নালাগে আৰু বন্ধু বান্ধৱীসকল, শোৱাৰ আগত ঝাৰুটো দক্ষিণ দিশত থ'ব লাগে, যাৰ জৰিয়তে মা লক্ষ্মীৰ কৃপা সদায় আপোনাৰ ওপৰত থাকিব। বন্ধু বান্ধৱীসকল, আজিৰ শেষৰ কাৰ্যটো হৈছে আমি ৰাতি শোৱাৰ সময়ত ওচৰত পানী সকলোৱে থৈ লওঁ, কিন্তু সেই পানী কেতিয়াও মানুহৰ শোৱাৰ ওপৰত ৰাখিব নালাগে। বাস্তুশাস্ত্ৰৰ মতে এনেকুৱা কৰিলে ঘৰত আৰ্থিক সংকটে দেখা দিয়ে, অৰ্থাৎ পইচা পাতিৰ অভাৱে দেখা দিয়ে। অজানিতে কেতিয়াবা আমি পানীখিনি আমাৰ পৰা ওপৰৰ ফালে থৈ লওঁ, কিন্তু তেনে কৰিব নালাগে। নিজৰ সমানতে বা মাটিত সেই পানীখিনি ৰাখিব পাৰে। বন্ধু বান্ধৱীসকল, এই 5টা কামেই আছিল যিকেইটা আমি ৰাতি শোৱাৰ আগত কেতিয়াও কৰিব নালাগে আৰু এই 5টা কামত আপোনালোকে মন কৰিব, বৈজ্ঞানিক দৃষ্টিভংগীৰে চালেও গোটেইকেইটা কামেই আচলতে কৰিব নলগীয়া বিধৰ আৰু আপোনালোকেও যদি মন কৰে তেন্তে এইকেইটা আপোনালোকে পাই যাব গোটেইকেইটা কামৰ ভিতৰত। আৰু বন্ধু বান্ধৱীসকল, যদি এনেকুৱা ভিডিঅ' চাই ভাল পায় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজিলৈ ইমানেই, আকৌ এনেকুৱা এটা ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।